ব্ৰহ্মপুত্ৰৰ বালিচাপৰিত এক ব্যতিক্ৰমী দৃশ্য। অসমবাসীৰ হৃদয়ৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শেষ শ্ৰদ্ধাঞ্জলি। ডিব্ৰুগড়ৰ মাত্ৰ 16 বছৰীয়া বলুকা শিল্পী আকাশ কৰ্মকাৰ এক অনন্য প্ৰতিভা আৰু হৃদয়ত যাৰ শিল্পৰ অদম্য সাধনা। ব্ৰহ্মপুত্ৰৰ বালিচাপৰিত হাতৰ স্পৰ্শৰে জীৱন দিয়া হৈছে বলুকাৰ শিল্পত। আকাশৰ লক্ষ্য শিল্পৰ জৰিয়তে সপোনৰ শিল্পী জুবিন গাৰ্গলৈ শেষ শ্ৰদ্ধাঞ্জলি জনোৱা। অসমবাসীৰ হৃদয়ত জুবিন গাৰ্গ এক প্ৰাণৰ শিল্পী। তেওঁৰ অকাল মৃত্যুৱে সৰ্বস্তৰতে শোকৰ ছাঁ পৰিছে। আকাশৰ এই শিল্প এই শোকৰ প্ৰতীক, সেই ভাল পোৱাৰ বহিঃপ্ৰকাশ। আকাশৰ হৃদয়ত প্ৰাণৰ শিল্পীজনলৈ শ্ৰদ্ধা আৰু প্ৰশ্ন। জুবিন গাৰ্গৰ মৃত্যুৰ পিছত থকা সত্য উন্মোচনৰ দাবী। অসমবাসীৰো একেই আশা, এটা সুস্পষ্ট আৰু ন্যায়সংগত তদন্ত। ব্ৰহ্মপুত্ৰৰ সোঁতৰ দৰে জুবিন গাৰ্গৰ সংগীত অবিৰাম বৈ থাকিব। বলুকাৰ শিল্প হয়তো ক্ষণস্থায়ী, কিন্তু আকাশৰ এই সৃষ্টি শিল্পীজনৰ প্ৰতি ভাল পোৱাৰ চিৰন্তন নিদৰ্শন। প্ৰাণৰ শিল্পী জুবিন গাৰ্গ সকলোৰে হৃদয়ত